হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। গুড ইভিনিং সকলোলে। পাহাৰলৈ খৰি আনিব গৈছিলোঁ। তাতে নাহৰপুলি এটা পাই ভাবিলোঁ যে বহুত দিন জুবিন দাৰ কথা পাহৰি যোৱা হ'ল। বহুত দিন একো মেলি নলগা হ'ল মানুহবোৰে আজি। সেইকাৰণে জুবিন দাৰ নামত এই নাহৰপুলি এটা ৰুব বুলি এই গোৱালি ৰাস্তা কিনাৰতে এডোখৰ চফা কৰি মেলি সেই আগৰডোখৰত আপোনালোকেও দেখিব এইটো দিলীঘাট যোৱা ৰাস্তাটো টুলাইনটোতে পাহাৰৰ কিনাৰত থকা নাহৰপুলি এজোপা জুবিন দাৰ নামত ৰুই থৈ যাওঁ। আৰু ইয়াৰ পালে হোৱাৰ লগে লগে জয় জুবিন দা বুলি চিঞৰি দিব। সেইটো ৰুই থৈ যাওঁ। পানী হ'লে এই ফাংখন লৈ দিলোঁ। ফাংখনে খান্দিব লাগিব আৰু কেঁকুৰা এটা এখন লৈছে। আচলতে ষ্টেণ্ড নানা আজি মই ভিডিঅ' বনাবলৈ। চাই থাকক ভিডিঅ'টো। গাছ আহি গ'লোঁ নাহৰপুলি এটা লৈ আৰু এইফালে ফাংখন আৰু এইফালে পানী একচুঙা লৈ। এতিয়া চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখাম। ইয়াতে ৰুই থৈ যাওঁ আৰু দেখিছে নে? এইখিনি ওচৰখিনি চফা কৰি দিম। ঢেকীয়া চেকীয়া এইবোৰ এইটো ঢেকীয়া গছ কাটিছোঁ দেই গাছ। ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি আহে ক'বলৈ নাই আৰু গছে ৰুবলৈ আছোঁ। গাছ এইটো গাঁতটো গাছ এইফালে ফাংখন। এইবোৰ ৰাস্তা য'ত ত'ত গোবৰ চোবৰ পৰি থাকে যে গৰুৱে হাগে, সেইবোৰে অলপ বুটলি এনেকৈ লৈ লৈছোঁ। চাই থাকিব ভিতৰটো গোটেইটো দেই। আৰু এইফালে পানী টেমাটো যিহেতু মোৰ লগত কেমেৰামেন নাই, সেইবাবে এই বাঁহডালে কেমেৰা থ'বলগীয়া হৈছে। আপোনালোকক দেখাওঁ বুলিয়ে ভিডিঅ'টো বনাইছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব। এতিয়া ৰুম চাই থাকিব ভিডিঅ'টো। এইটো নাহৰপুলি বহুত ওখ হয়। গোবৰ অলপ পানী অলপ দি দিওঁ গাঁতটোত। গোবৰ গছপুলি এনেকৈ গুজাই দিব লাগিব। চাহকে ভিডিঅ' গাছ যিহেতু গছপুলিটো ৰোৱা হৈ গ'ল, এতিয়া পানী চানী দি মেলি এটা চফা কৰি দিওঁ। আৰু আপোনালোকে ৰাস্তাটো যদি টুলাইনটো যদি আহিম বুলি ভাবে, তেতিয়াহ'লে ইয়াতে জয় জুবিন দা বুলি চিঠি যাব। ওচৰতে আমাৰ ঘৰ, শুনি ভাল লাগিব যদি চাই। আৰু সেইটো পানী অলপ দি দিছোঁ, শুকাই যাব যিহেতু শুকান চিজন। চাই থাকিব। ওপৰলৈকে ছিটিয়াই দিওঁ অলপ। গুৰিটো দিছোঁ বাৰু। গাইজ জুবিন দাৰ নামত গছপুলিটো ৰোৱা হৈ গ'ল। এতিয়া মই ঘৰলৈ যাব লাগিব। এতিয়া চফা অলপ কৰি থৈ যাওঁ। অলপ দেৰি ৰখিব লাগিব আৰু এইটো চাওঁ নাহৰ পুলি। আৰু এইফালে পানী চানী চিটিয়া হৈ গ'ল, দেখিছে আপোনালোকে। এডোখৰ এতিয়া মুকলি কৰি থৈ যাওঁ, অলপ চফা কৰি থৈ যাওঁ, তেতিয়া দেখিবলৈ ভাল। এইফালে হালোৱা ফালে যায় আৰু এইফালে দিলীঘাট ফালে। আৰু এই দলংখন দেখিছে আপোনালোকে, এই দলংখনতে গম পাব। দলংখনৰ পৰা অকণমান আহি এজোপা গুটি কুমাৰী গছজোপাৰ ওচৰতে এইটো নাহৰ পুলিটো।